তো ছাত্ৰ ছাত্ৰীসকল যোৱা ভিডিঅ'ত আমি 2 নম্বৰৰ 1টো কৰিলো হয় না এই ভিডিঅ'টোত আমি 2 নম্বৰ 2টো কৰিম 2 নম্বৰ 2টো কি উলিয়াব কৈছে চাই লওঁ আহা k ৰ কি মানৰ বাবে মানে k উলিয়াব লাগিব ৰৈখিক সমীকৰণ জোৰৰ এই ৰৈখিক সমীকৰণ জোৰৰ k আছে ইয়াত k আছে না এই k মানটো উলিয়াই দিব লাগিব যে সমীকৰণ জোৰৰ কোনো সমাধান নাই তো ছাত্ৰ ছাত্ৰীসকল যেতিয়া সমীকৰণ এটাৰ কোনো সমাধান নাথাকে তেতিয়া কোনটো কন্ডিশন হয় বা আমি কোনটো ফৰ্মুলা লিখিব লাগিব কোনো সমাধান নাথাকিলে আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব হয় নে নহয় তো আহা আমি কৰিলে বুজি পাবা তো মই প্ৰশ্নটো লিখি লৈছো ইয়াত তো এটা মই কি লিখিম যেহেতু সমীকৰণ জোৰৰ কোনো সমাধান নাই জোৰৰ কোনো সমাধান নাই হয় নে ধান নাই তো গতিকে আমি কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব আমি a2 a1 by a2 সমান b1 by b2 এটো not equal c1 by c2 এটো ব্যৱহাৰ কৰিব লাগিব হয় না আমি মানবিলাক ইয়াত বহাই দু a1 কোনটো হয় x ৰ হহক কিমান আছে 3 দে b1 a2 কোনটো হয় x ৰ হহক 2k - 1 দে সমান b1 কিমান y হহক কিমান আছে ইয়াত একো না থাকিলে 1 থাকিব ন তো ইয়াত 1 হ'ব b2 ইয়াত y হহক কিমান আছে k - 1 তো ইয়াত k - 1 হ'ব দে এই পাৰ্টটো নিলিখো ছাত্ৰ ছাত্ৰীসকল কাৰণ এইটো সমান নহয় এইটো সমান এইটো হয় সেইকাৰণে আমি এইটো লিখি ললো এই দুটাৰ পৰাই আমাৰ k মান ওলাই যাব দে এইটো সমান এইটো নহয় তো আমি নিলিখো ইয়াত ঠিক আছে তো মই এবাৰ চাই ললো কি ঠিকে লিখিছো নে নাই লিখা মই এবাৰ চালো ঠিকে আছে তো আহা এতিয়া আমি ক্ৰস কৰিম দেই এইটো লগত এইটো পূৰণ কৰিম তো 3 পূৰণ k 3k হৈ যাব 3 পূৰণ 1 কিমান হ'ব 3 হৈ যাব তেনেকৈ 2k - 1 এতিয়া চোৱা আমি কি কৰিম চোৱা 3টা k পৰা 2টা k বিয়োগ হৈ যাব কাৰণ এই 2k টো ইফালে আহিলে মাইনাস হৈ যাব না 3টা k পৰা 2টা k বিয়োগ হৈ গলে এটা k হ'ব হয় নে নহয় বা আমি k লিখিব পাৰো অকল আৰু চোৱা এই -3 টো সমান চিহ্ন হিফালে পঠিয়াই দিও তো কি হৈ যাব -1 আছে ইফালে +3 হৈ যাব হয় নে তো k সমান আমি কিমান পালো +3 - 1 মাইনাস এ প্লাস এ মাইনাস হ'ব 2 হ'ব না তো k এর মান আমাৰ 2 ওলাই গল আনসার ওলাই গল প্ৰশ্নটো কমপ্লিট সমাধান হৈ গল ভিডিওটো চাই যদি অংকটো বুজি পালা এই ভিডিওটোত এটা লাইক কৰি দিবা লগতে এই দি গ্লোবাল এডুকেশন চেনেলটো যদি এতিয়ালৈকে তোমালোকে সাবস্ক্ৰাইব কৰি নাই লোৱা প্লিজ চেনেলটোক সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওবিলাক যিমান পাৰা নিজৰ বন্ধু আৰু বান্ধৱীৰ লগত শেয়াৰ কৰি দিবা দেই থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও